বেথুন ৰেংধামা সমষ্টিত তাৰাদেৱীৰ পৰা আহিলেও প্ৰত্যেক বছৰত যিকোনো নিৰ্বাচনত 100% তাত দিয়া আছে 100% অপজিশ্যন 0 তুমফ্ৰেঙিৰিয়া যিকোনো নিৰ্বাচন যাৰ ইলেকশ্যন নামে তুমফ্ৰেঙিৰিয়া কাৰ্বি ডিমাচা তিৱা গোৰ্খা সকলো মোক 100% দিছে সেই গাঁও এৰিয়াৰ ৰেংধামা সমষ্টিত যে আপোনালোকে মোক মৰম দিছে আশীৰ্বাদ দিছে যোৱাবাৰ 6000 মান পোল হৈছে 7টা পোলিং ষ্টেচন ভিতৰত 5টা পোলিং ষ্টেচন 100% 6000 ভিতৰত 152 অপজিশ্যন পাইছে সন্মানীয় ৰাইজসকল মই বিথুং ৰেংধামা সমষ্টিত মই প্ৰতিশ্ৰুতি দিছোঁ আগতে মই মাটি পটা দিম বুলি কৈছে ৰংঘাং ৰিজাৰ্ভত সেই ৰংঘাং ৰিজাৰ্ভত মই ফাংডিং ব্ৰাউচেন ফাংডিং ব্ৰাউচেন বুলি আছোঁ চুৰি 100% কলমাও 100% ধন্যবাদ সাৰ্বভৌমত্বৰ পিঠামে 100% মই চব কোৱা নাই আৰু কলমা নেপালী এৰিয়াও 2000 ওপৰত আছে তাৰো 100% অপজিশ্যন নাই এবাৰ মই কমিটমেণ্ট দিছোঁ সেই ৰংঘাং ৰিজাৰ্ভ বহবাস কৰা সকলো জাতি জনগোষ্ঠীবিলাকক ইয়াত মাটি পটা দিছে ফৰেষ্ট প্ৰটেকশ্যন ৰাইটত একমতে মাটি পটা দিছে কিন্তু এবাৰ নিৰ্বাচনৰ পিছত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা সকলো জাতি জনগোষ্ঠীক সকলোৱে মাটি পটা পাব বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ Lapian aku cepat tu cepat aku 10% itu lompon, 90% aku itu lompon. Lapian ke APSLC ke Kongres atau mana makro 10% batu. 10% apa? Second position ke cepat tu dia masih lah tu me competition logo. Lasi APSLC long kedo aku pinggir tu. Lapian ke Kongres long kedo aku pinggir tu sekarang BJP lo nanti Pak Oknura ini tuh kado kawe klaim rakyat nang dan rakyat nang BJP abang ke apa nih api ni juga belo. Lasi nang itu Kongres lo kedo APSC lo kedo atun am siname uang elang. Lapen ke Noran lo mudi ham lagi soal lo pakai hornai bang ke. Kalang kali. Lasi Pini amai long setame 90% ke soal lo tuh saja. মহিলা সকলক কোনে বেছি মৰম কৰে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী হয় না না যিমানখিনি আঁচনি আছে সব মহিলা নামতে আছে কাৰ্বি আংলং 26টা সমষ্টিৰ ভিতৰত মই হায়েষ্ট ভোট পাইছোঁ তেতিয়া প্ৰথম জিকা 6616 ভোটত মই পাইছোঁ জিকা তাৰপিছত মই আকৌ নেতৃত্বত লৈছোঁ সাংসদ বীৰেন সিং দি নিৰ্বাচনত সেই লোকসভা নিৰ্বাচনত এই সমষ্টিৰ পৰা মই 12,500 ভোটত ৰাইজে আশীৰ্বাদ দিছে তাৰপিছত আকৌ বিধানসভা এছেম্বলি ইলেকশ্যন আহিছে বিধানসভা নিৰ্বাচনত সেই নিৰ্বাচনত এছেম্বলি ইলেকশ্যনত এই সমষ্টিৰ পৰা 16,375 ভোটত মই পাইছোঁ জিকা ভোট তাৰপিছত আকৌ MP ইলেকশ্যন আহিলে MP ইলেকশ্যনৰ অহা সময় 21,000 ভোটত পাইছোঁ সেই সমষ্টিৰ পৰা আহি যোৱাবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনত সেই সমষ্টিৰ পৰা মই 25,000 ওপৰত পোল হৈছে মই পাইছিলোঁ 23,441 সেই বিথুং ৰেংধামা সমষ্টিত মোক আশীৰ্বাদ দিছে আৰু ইয়াৰ পজিশ্যন পাইছে মাত্ৰ
1831 সেই সমষ্টিৰ পৰা পাইছে। এতিয়াও ৰাইজে ঠিকে আছে বিথুং ৰেংথামা সমষ্টিত যিটো মৰম আৰু আশীৰ্বাদ আৰু এবাৰ যিটো বহুতো আঁচনি পাইছে এই ভোটটো অলপমান 10% মান ইনক্ৰিজ কৰোঁ। ইয়াত মই অপজিশ্যন 0 বুলি মই নকওঁ, কিন্তু 10% মান আকৌ আমাৰ তাতলৈ আহিব। গতিকে মই আজি 26টা সমষ্টিত ঘূৰি গৈ আছোঁ, যাতে মানুহবিলাক যিটো আহি আছে আজি দৰমলা কনষ্টিটুৱেঞ্চি প্ৰায় 1175 পৰিয়ালে ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে। কংগ্ৰেছ বিশেষকৈ কংগ্ৰেছ আৰু APSLC আৰু ASC সেই দলবিলাকত ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে। ৰাইজে এটা প্ৰতিশ্ৰুতি দিছে যে এবাৰ অমৰ সিং টিছক 6 ST পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ পৰা ডিমা হাছাও, ৱেষ্ট কাৰ্বি আংলং আৰু কাৰ্বি আংলং সেই 3টা জিলাৰ পৰা আমাৰ অমৰ সিং টিছক 4 লাখকৈ অধিক খালি লিড মাৰ্জিন জিকা মাৰ্জিন ৰাইজে উপহাৰ দিব। গতিকে এতিয়ালৈকে বিৰোধী শূন্য বুলি ক'ব মই নকওঁ, কিন্তু বিৰোধীবিলাক কমজোৰ হৈ আছে কাৰ্বি আংলঙৰ ডিমা হাছাও। স্যার আপনি ঘাপনত মাটি পাট্টার কথা ইয়াতে যিটো নেকি ফৰেষ্ট প্ৰটেকশ্যন ইয়াত গোটেইখিনি ছাৰ্ভে কৰি বনাইছোঁ। মাটি পটা DC তাৰপিছত DFO PD ৰেভিনিউ অফিচাৰ এছিষ্টেণ্ট ৰেভিনিউ অফিচাৰ তেওঁলোকৰ মাটি পটা আনি দিলে। এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা সেই মাটি পটা সেইটো ওপৰত আমি বেছ কৰি ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা মাটি পটা